গুড মৰ্ণিং ফ্ৰেণ্ডছ। এয়া ৰাতিপুৱা 8 বাজিৰ সময় আৰু আজিৰ পৰা আমাৰ শ্ৰুতিৰ এক্সাম। তো দেউতাকে শ্ৰুতিক মানে উলিয়াই আছে। দেউতাকৰ লগত খুবেই দুষ্টামি কৰে দেই। আৰু ময়ো ৰেডি হৈ ল'লোঁ, শ্ৰুতিক মানে স্কুলত থৈ আহোঁ। আৰু বহুত দিনৰ পিছত ব্লগ এটা আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ শেষলৈকে চাব। আৰু এয়ানো কি ভাবিছে চাগে। তো মই শ্ৰুতিক মানে স্কুলত থৈ আহিয়ে এতিয়া কামত লাগি গ'লোঁ পুৰো। এইখিনি গৰুৰ দানা, তো গৰুক এইখিনি খুৱাই মানে মই গাখীৰ খীৰাম। আৰু সেইয়া চাওক আমাৰ গৰু পোৱালিজনী। তো ফটাফট গাই ধুৱাই লওঁ, তাৰপিছত লগ পাই আছোঁ। আৰু এয়া হ'ল মানে ডাঙৰীয়াই কামত ব্যস্ত হৈ আছে। তো মই গাইজনীক আনি দিব ক'লোঁ। এয়া গাইজনীক আনি দিলে গাইজনীয়ে মানে মোক দেখি পূৰা একে হাল্লা লগাই দিছে দেই। যা 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 যা। মই ভালকৈ গাখীৰ খীৰাব নাজানো। এইবিলাক কাম মানে আগতে মায়ে কৰিছিল। বৰ্তমান মা অসুস্থ হৈ আছে, সেয়ে এইবিলাক কাম ময়ে কৰিব লগা হৈছে। তো এয়া হ'ল আমাৰ গাঁৱলীয়া জীৱনৰ পৰিৱেশ। অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰি দিব। আৰু কোনোবা যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো অল কৰি থ'বলৈ একেবাৰে নাপাহৰিব। তো এয়া গাখীৰ খীৰাই উঠিয়ে এতিয়া মই ৰেডি হ'লোঁ, শ্ৰুতিক মানে স্কুলৰ পৰা আনোগৈ। তো এক্সাম বা কেনে হ'ল, ইফালে মনত অলপ ভয়ো লাগি আছে। তো ফটাফট যাওঁ আৰু শ্ৰুতিক লৈ আহোঁ। আৰু এয়া আহি পালোঁ। এয়া মাকবিলাকে মানে ইয়াতে বহি আছে। এয়া বগৰী টেঙা পূৰা খোৱাত ব্যস্ত। শ্ৰুতিক স্কুলৰ পৰা লৈ আহিয়ে ডাইৰেক্ট সোমালোঁ পাকঘৰত। এয়া গাখীৰৰ চাহ আৰু মেৰিগ'ল্ড বিস্কুট ফ্ৰাই কৰি লৈছোঁ। এতিয়া মানে 12টাই বাজি গ'ল। ৰাতিপুৱাৰে পৰা চাহ একাপো খাব পৰা নাই। আৰু এয়া মুড়ি আৰু বাদাম তো মাৰ কাৰণে ল'লোঁ। মায়ে মানে বিস্কুট নাখায়, তো ফটাফট চাহখিনি খাই লওঁ। দুপৰীয়াৰ ভাত পানী খাই উঠিয়েই ওলালোঁ। এয়া আমি শ্ৰী সূৰ্য পূজা চাব। এইবাৰ মানে পূজা নাচাওঁ বুলিয়ে ভাবি আছিলোঁ। এয়া বাইদেউহঁতে মানে লগ ধৰাত মনটোক মানে ৰখাব নোৱাৰিলোঁ। তো পূজা চাব ওলালোঁ আৰু এয়া হ'ল দুধনৈ আৰু কৃষ্ণই নদী দুয়োটা লগ লাগি দমনি। তো আমাৰ গাঁওখনৰ নাম এনেকৈয়ে দমনি হৈছে। আৰু এতিয়া আমি আহি পালোঁ শ্ৰী সূৰ্য পাহাৰ। তো আপোনালোকে চাই থাকক আৰু এনজয় কৰক মোৰ ভিডিঅ'টোৰ জৰিয়তে। তো চাই থাকক আৰু কি আহিছে সকলোখিনি আপোনালোকক দেখুৱাই যাম, চাই থাকিব দেই। কোনোবাই পূজা চাব আহিছে, কোনোবাই ঘৰলৈ গৈ আছে। তো আমিও আহি পালোঁ পূজা চাব। আচলতে এইখিনি সময়ত বেছি মানুহ নহয়। আবেলি 3টামান বজাৰ পৰাহে মানুহ হ'ব ধৰে। এনেকুৱা মানে মানুহ কমতে পূজা চাই ভাল লাগে মোৰ। তো আমি সোনকালে আহিলোঁ পূজা চাব। 2টা বাজিছিলে নেকি তেতিয়া। তো এয়া মানুহ বেছি নাই আৰু এইখিনি সময়ত। বেলেগ বছৰতকৈ এই বছৰ মানে চাৰিওফালে দোকান সমাৰ বহুত বেছি। আৰু এয়া চাওক পৰিৱেশটো অলপ আপোনালোকক ঘূৰাই দেখুৱাই আছোঁ। আৰু এইফালেদি হাতী আৰু গামোচা জাপি এনেকৈ সজাইছে ধুনীয়াকৈ, ৰথ বনাইছে। মানুহবিলাক আৰু চেলফি উঠি আছে আৰু আমিও উঠিলোঁ কেইকপিমান ফটো। আৰু এয়া শ্ৰুতিয়ে ধুনীয়াকৈ চেয়াৰত বহি লৈছে দেই, কি ধুনীয়াকৈ বনাইছে। এয়া চবে মানে ফটো উঠাত ব্যস্ত। তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। বাই বাই।